ধিক মানৱতা। পুনৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। পিতৃৰ ওচৰতো নিৰাপত্তা নাই নেকি নিজ কন্যাৰ? কিমান নিকৃষ্ট হ'ব পাৰে এজন পিতৃ, নিজ পিতৃৰ ধৰ্ষণৰ বলি কন্যা। অন্তঃসত্ত্বা 15 বছৰীয়া কিশোৰী। এইখন অসমতেই সংঘটিত হৈছে এই জঘন্য ঘটনা। দাওলৈ ধমকি দিছিলে নেকি তোমাক? আচ্ছা, কিমান দিন হ'ল? 6 মাহ। একদিনে নে সদায় কৰে? সদায় কৰে। দেউতাৰ নাম কি? প্ৰবীণ দত্ত। কোন গাঁও? আমগুৰি কুলিগাঁও। আচ্ছা, তুমি কথাটো লুকুৱাই ৰাখিছিলা নেকি? বাইক কৈছিলা? মানে এনেকুৱা যে হৈছে মহিলা সমিতি মানুহে বিচাৰ ল'ব লাগে বুলি আশাবাদীহে আমাক খবৰ দিলে। মানে কি হ'ল মানে তাই এতিয়া প্ৰেগনেণ্ট হৈ আছে, তাৰ ফালৰ পৰা সেই কথা আমি সুধিবলৈ কালি সকলো মহিলাসকলে লগ লাগি কালি আমি বিচাৰ কৰিলোঁ আৰু বিচাৰ কৰা মৰ্মে আজি সোধ-পোছ কৰি তাই হেৰি কৰি দিলে, হৰিগাই দিলে। কি বুলি কৈছে? নিজৰ পিতৃয়ে এইটো কাম মোক কৰিলে বুলি। আৰু ডক্টৰৰ পৰামৰ্শ মতে অক্টোবৰ 10 তাৰিখে তাই ডেলিভাৰী হ'ম বুলি কৈছে। আমি এইটোৱে গম পাইছোঁ। এইটো গম পাই আমি আজি সকলো ৰাইজে মিলি তাইৰ ওচৰত আমি গৈ যেতিয়া আমি কথাবোৰ গম পালোঁ, তেতিয়া সকলো আমাৰ ছাৰহঁতক খবৰ দি ছাৰহঁতৰ ওচৰতে আমি আহি ছাৰহঁতৰ পৰাই পৰামৰ্শ ল'লোঁ আৰু ছাৰহঁতৰ ওচৰতে আমি তেওঁলোকক আমি গোটাই দিছোঁ। ছাৰহঁতে কি কৰে তেওঁলোকৰ দায়িত্ব, আমাৰ দায়িত্বটো নিজৰ দায়িত্বটো নিজে পালন কৰিছোঁ।